এটা এটাকে খাওঁ প্ৰথমে দালি দি ভাতকেইটা খাই ল চব জপতীয়া খাব নালাগে মাংস পিছত খাম দালি দি ভাতকেইটা খাই ল তাৰপিছত মাংস খাবি হেৰি নহয় থেংক ইউ দিনৰ বাচন সোপা ধুবলৈ এলাহ লাগি থৈ দিলোঁ এতিয়া এসোপা নুধুলে বনাওঁ কেনেকৈ বাৰু অ' চা কেকে চা শুন উচিত সময়ত মাত দিছা হা আজি ঘৰখন ইমান সেমেকি আছে চা মানুহে নাই কেনেকৈ উতলি থাকিব আমাৰ ফিৰিঙি দুইটা গাঁৱৰ ঘৰলৈ গ'ল মণিমুকুতা অ' আচ্ছা শুন তই আহিছ ভালেই কৰিলে তই মোক বাচনকেইটা ধুই দেচোন ৰাতিপুৱাৰ পৰা হাতখন ইমান বিষাইছে চা মই হাতখন ওচৰলৈ আনিব নোৱাৰিছো তাকে হ'বলৈ আগতে ক'ব নোৱাৰ এনেই মোৰ পইচা সোপা খৰচ কৰাই মৰক কিয় কিহৰ পইচা অকলে আছো কাৰণে মাংস অকণ আনিলোঁ বোলো ড্ৰাই ফ্ৰাই বনাই খাম এতিয়া এইখন হাতেদি কেনেকৈ মাংস মুখলৈ তুলিবি গোটেই সোপা বৰুৱানীক দি দিব লাগিব কোনকেইটা বাছত এনে কোনকেইটা মোক দেখাই দিয়কচোন সদ্যহতে এইকেইটা ধুই লচোন মই আৰু কেইটামান আছে উলিয়াই দিম কবিতা উন্মনা বিচাৰি ঠিকনা কি চাই আছে টক এনেকে চাই থাকিলে মই ভাল নাপাওঁ কিয় পৰপুৰুষে পৰছিলে তেনেকে চাই থাকে নেকি এই তইনো ক'ত পৰ স্ত্ৰীয়ে তইতো মোৰ নিজৰ হা কি 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 বুলি ক'লে মই আপোনাৰ নিজৰ মই আপোনাৰ নিজৰ বুঢ়া মই আপোনাৰ নিজৰ আৰে তই ভুল বুজিছাতো তই আমাৰ থানাৰ একেষ্টাবৰ মানুহ হয় না নহয় সেইকাৰণেহে কৈছো সেইটো পইণ্টৰ পৰা কৈছে যদি ঠিকে আছে বাৰু নহলে বেলেগ পইণ্টত যদি কথা কয় চাই ল'ব কিন্তু তৰামাই নগৈ আনিম মই সুদয় নৰি একদম কি পইণ্টৰ কথা ক'লাগে সি পাতি কমল 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 এইফালে কওক মোৰ যে নাইট ডিউটি আছে তো এইটো গম পাওঁ জানো এইটো ল আপুনি নাইট ডিউটি কৰিব ইমান মৰমত মোক আজি 200 টকা দিছে যে তোক খাবা দিয়া নাই নহয় মই তোক কোৱাটাৰ আনবা দিছো আৰে আপুনি মদ খাই ডিউটি কৰিব কিহৰ মদৰ আলোচনা ইয়াত নাই একো নাই মই নিজে শুনিছো কিয় কমল সেই মদ খাব বোলে তাকে আনিব দিছে 200 টকা দিছে ফলটো বুঢ়া লেডি পুলিচ এজনীৰ লগত ডিউটি কৰিব আপুনি মদৰ আদা পাতিব এতিয়া ছাৰক মই লগাই আছো তৰা তোক চাই আছো ৰ তৰা মদ খা তৰা ছাৰক ফোন নকৰিবি চোন কিয় নকৰিম ডিউটি টাইমত মদৰ ধান্দা এই মদৰ ধান্দা কৰা নাই তো মই মিছা কথা ক'বলৈ আহিছে ছাৰক এতিয়া লগাই আছো মই বিদ্যা সোপত এনেকে স্কুলীয়া ল'ৰাটো বিদ্যা সোপত খাবলৈ তোৰ সোপত খাই কৈছো গাত কিয় টাচ কৰিছে পলে এটা মাজতো পলে তৰামাই নজ্ঞানী মই বেলেগ বস্তু খাই দিলাগে ছোৱালীটো দালিত মানে নেমু অকণ চেপি দিছোঁ সেইকাৰণে টেষ্টি হৈছে বঢ়িয়া লাগিছে চা এটা এটাকে খাওঁ প্ৰথমে দালি দি ভাতকেইটা খাই ল চব জপতীয়া খাব নালাগে মাংস পিছত খাম দালি দি ভাতকেইটা খাই ল তাৰপিছত মাংস খাবি হেৰি নহয় মই সুধিবলৈ নহ'ল তই মাংসত জ্বলা খাৱ নে নাখাৱ জ্বলা অকণ হ'লেহে ভাল লাগে চা মই জ্বলা দি বনাইছোঁ আলু দি দিলোঁ মাৰি দিম চা হেৰি লোকেল খাই ভাল পোৱা নে ব্ৰইলাৰ দুইটাও ভাল পাওঁ ব্ৰইলাৰটো অকণ কোমল কোমল চা ব্ৰইলাৰ ড্ৰাই ফ্ৰাই তাতে থাকিল লোকেলৰ গ্ৰেভিহে লৈ আহোঁ